হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? ৱেলকাম টু মাই চেনেল জগদীশ দাস। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বুটৰ দালি আৰু আলু পৰাঠা ৰেচিপি। ভিডিঅ'টো আগলৈ চাই থাকক। এয়া চাওক বন্ধু বান্ধৱীসকল, মই বুটৰ দালিখিনি ধুনীয়াকৈ সিজাই ল'লোঁ। ইয়াতে ভাতকেৰেলা, আলু আৰু বিলাহী দি দিছোঁ। এইখিনি মই আলু সনা কৰিবলৈ মই এইখিনি উলিয়াই থৈছোঁ। পৰাঠাত দিবলৈ আলু পৰাঠা বনাম। আৰু এতিয়া মই বুটৰ দালিখিনি মই ধুনীয়াকৈ মছলা দি তেল ভাজি লওঁ। এয়া চাওক মই ইয়াত দি দিলোঁ। এয়া চাওক পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে মছলাখিনি দি ভাজি ল'ম। এয়া চাওক ইয়াত মই মছলাখিনি দি দিলোঁ আৰু হালধিও দি দিলোঁ। মছলাখিনি ভাজোঁতে আপুনি গেছটো চিম কৰি ৰাখিব, নহ'লে মছলাখিনি যদি দেৰি যায় বেয়া লাগিব খাই। এতিয়া মই মছলাখিনিতে এয়া বিলাহী, আলু আৰু বুটৰ দালিখিনি উলিয়াই ভাজি লৈছোঁ অকণমান। ভাজোঁতে পানী দিব নালাগে। এয়া মই ময়দাখিনি মাৰি মই ঢাকি থৈছিলোঁ। এয়া ধুনীয়া চাওক কি ধুনীয়া কোমল হৈ আছে। আৰু এয়া মই পৰাঠা বনাবলৈ বাতিকেইটা ৰেডি কৰি থৈছোঁ। এতিয়া মই সনাখিনি কৰি লওঁ। আপোনালোকে আগলৈ চাই থাকিব ভিডিঅ'টো। এয়া চাওক মই পৰাঠাৰ কাৰণে এইটো লাডু বনাই ল'লোঁ ধুনীয়াকৈ, আলুৰ ভিতৰত দি ধুনীয়াকৈ ঘূৰাই ঘূৰাই। মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, মানে মোৰ মোবাইলটোত হোৱা সুবিধা নাই যে, সেইকাৰণে মই এনেকৈ দেখুৱাবলগীয়া হৈছে। আৰু 3টা লাডু আছে, বাতি বনাই থৈছোঁ মই, সেইকেইটাও মই ৰেডি কৰি লওঁ। আৰু এইফালে চাওক মোৰ এয়া বুটৰ দালি উতলি আছে ধুনীয়াকৈ। এয়া লাডুকেইটা মই এতিয়া ধুনীয়াকৈ লাহে লাহে বেলি ল'ম। এয়া চাওক কি ধুনীয়াকৈ মই বেলি লৈছোঁ। অকণমান চাইডে চাইডে ফাটিব পাৰে, সেইটো একো প্ৰব্লেম নহয়। 4খন বেলি লৈছোঁ। আমাৰ 4টা মানুহ মই ডলাত বেলি থৈছোঁ। এতিয়া মই বনাম, একেবাৰে বনোৱাৰ পাছতহে দেখুৱাম। আপোনালোকে ভিডিঅ'টো পিছলৈ চাই থাকিব। এয়া চাওক মোৰ পৰাঠা হৈ আছে। মই চাইডে চাইডে অকণ ঘিউ দি দিছোঁ। মই ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ দেই বনাবলৈ, ইমান ভালকৈ বনাবও নাজানো। এয়া চাওক লাষ্টত মই উপায়হীন হৈ মোৰ হাজবেণ্ডক লগাই দিছোঁ, গৰমত থাকিব নোৱাৰি, বেচেৰা ঘামে চিমি গৈছে। আৰু চাওক এয়া এইকেইখন হ'ল আলু পৰাঠা আৰু এইকেইখন চিম্পুল পৰাঠা। ভালে লাগিছে। ফাৰ্ষ্ট বনালোঁ, বুটৰ দালিখিনি হৈ গ'ল। এতিয়া খাই চাম কেনেকুৱা লাগিছে। মজা লাগিছে খাই। আপোনালোকেও এবাৰ বনাই পেলাই খাই চাব, কেনেকুৱা পায় মোক জনাব। আৰু আপোনালোকে মোৰ চেনেললৈ যদি ফাৰ্ষ্ট টাইম আহিছে ছাবস্ক্ৰাইব কৰি দিব, মই যাতে নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ, বাই বাই।